ডিয়াৰ ফ্ৰেণ্ড, আন এটা সৰু নতুন ভিডিঅ'তে আমাৰ ইউটিউব চেনেল বছৰ হেল্প পালে আপোনালোকক পুনৰবাৰ স্বাগতম। ডিয়াৰ ফ্ৰেণ্ড, ফাইনেলি অসমত SSC GD কনষ্টেবলৰ এডমিট কাৰ্ড ৰিলিজ হৈছে। আপোনালোকে এই এডমিট কাৰ্ডখন ক'ৰ পৰা ডাউনলোড কৰিব, আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকক কি প্ৰয়োজন হ'ব মই আপোনালোকক সম্পূৰ্ণ জনাই দিম আজিৰ ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। ডিয়াৰ ফ্ৰেণ্ড, যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষৰ বেলখন দবাই ল'ব, কিনো এনেকুৱা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। ডিয়াৰ ফ্ৰেণ্ড, চাই লওক, এইটো হ'ল SSCৰ অফিচিয়েল ৱেবছাইট। ইয়াতে চাওক, ষ্টাফ চিলেকশ্যন কমিশ্যন লিখা আছে। মই এই অফিচিয়েল ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটোত আহিব পাৰিব। আপোনালোকে এই পেজটোত অহাৰ পিছত আপোনালোকে ওপৰতে চাব লিখা আছে এডমিট কাৰ্ড। চাওক, এইটো চাওক লিখা আছে এডমিট কাৰ্ড। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুলি যাব। ইয়াতে চাওক এডমিট কাৰ্ড। আপোনালোকে এই এডমিট কাৰ্ডখন ৰিজিয়নৰ পৰা ডাউনলোড কৰিব দিব। আপোনালোকে চাওক, ইয়াতে ৰিজিয়ন বহুতকেইটা ৰিজিয়ন আছে। আপোনালোকৰ ডিষ্ট্ৰিক্টটো কোন ৰিজিয়নত হয় আপোনালোকে সেই হিচাপে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব দিব। ডিয়াৰ ফ্ৰেণ্ড, ইয়াতে চাওক নৰ্থ ইষ্ট ৰিজিয়ন। মই যিহেতু নৰ্থ ইষ্ট ৰিজিয়নৰ এডমিট কাৰ্ড ডাউনলোড কৰিম। এই চাওক নৰ্থ ইষ্ট ৰিজিয়ন আছে। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুলি যাব। আপোনালোকে ইয়াতে চাওক লিখা আছে ৰিচেণ্ট আপডেট, মানে অলপ আগতে আপোনালোকে এই আপডেটটো দিছে। আপোনালোকে প্ৰথমতে চাব লিখা আছে ষ্টেটাছ এণ্ড ই এডমিট কাৰ্ড ফৰ কনষ্টেবল GD ইন CRPF NIA SSF এণ্ড ৰাইফল GD ইন আছাম ৰাইফল এক্সামিনেশ্যন 2021 বুলি চাওক। এইটোৱে হ'ল। ইয়াতে এইফালে চাওক ক্লিক হেয়াৰ লিখা আছে। আপোনালোকে এই ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকক আন এটা পেজত ৰিডাইৰেক্ট কৰিব। আপোনালোকে এই পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুলি যাব। আপোনালোকে এই চাওক তিনিটা অপশ্যন আছে। আপোনালোকক মই জনাই দিছোঁ এই তিনিটা অপশ্যন। আপোনালোকে প্ৰথমত চাওক লিখা আছে ৰেজিষ্ট্ৰেশ্যন ID, মানে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। 2 নম্বৰ অপশ্যনটো চাওক লিখা আছে ইফ ইউ হেভ ফৰগট ইয়ৰ ৰেজিষ্ট্ৰেশ্যন ID প্লিজ এণ্টাৰ ইয়ৰ ৰোল নং এণ্ড ডেট অফ বাৰ্থ। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো পাহৰি গৈছে তেনেহ'লে আপোনালোকৰ ইয়াতে ৰোল নংটো আৰু ডেট অফ বাৰ্থ দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকৰ ৰোল নংটো মনত আছে তেনেহ'লে আপোনালোকে ছেকেণ্ড অপশ্যনটো চুজ কৰিব পাৰিব। 3 নম্বৰ অপশ্যনটো চাওক লিখা আছে টু ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন ID, মানে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো পাহৰি গৈছে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন IDটো মনত নাই, তেনেহ'লে আপোনালোকে 3 নম্বৰ অপশ্যনটো আপোনালোকৰ কাৰণে বেটাৰ হ'ব। আপোনালোকে ইয়াত চাওক লিখা আছে কেণ্ডিডেট নেম। ইয়াত জাষ্ট আপোনাৰ নেম আৰু ডেট অফ বাৰ্থটো ফিল কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো পাব। ৰেজিষ্ট্ৰেশ্যন IDটো পোৱাৰ পিছত আপোনালোকে প্ৰথম অপশ্যনটো চুজ কৰিব। ইয়াতে প্ৰথম অপশ্যনটোত আছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া চাওক মই মোৰ ৰেজিষ্ট্ৰেশ্যন IDটো ফিল কৰি লওঁ। ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থটো ফিল কৰাৰ পিছত ইয়াত চাওক ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ তলফালে এনেকুৱা এখন পেজ খুলি যাব। ইয়াতে চাওক লিখা আছে কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ID। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো ইয়াতে শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক ইয়াত লিখা আছে ৰোল নংটো। আপোনাৰ ৰোল নংটো ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোকে যিটো ফিল কৰিছে আপোনালোকে ইয়াতে সম্পূৰ্ণ শ্ব' কৰিব। ইয়াতে চাওক চাবলগীয়া বিষয় হয় মানে আপোনাৰ এক্সাম ডেটটো, এক্সামটো কিমান তাৰিখত পৰিছে আপোনালোকে ইয়াতে চাওক। মোৰ এক্সামটো 17 তাৰিখত পৰিছে। আপোনালোকে ইয়াতে চাই ল'ব এক্সাম ডেটটো। তাৰপিছত আন এটা চাব আপোনালোকৰ এক্সাম টাইমটো, আপোনালোকৰ টাইমটো কিমান দিছে। চাওক 9 AM to 10:30 AM, মানে এক্সামটো 1.5 ঘণ্টা হয়। এতিয়া 1.5 ঘণ্টা আছে, মানে মোৰ এক্সামটো মৰ্ণিঙত পৰিছে। এক্সাম চিটিটো ইয়াতে শ্ব' কৰিছে। গুৱাহাটীত পৰিছে এক্সাম চিটি। এডমিট কাৰ্ডখন একচেপ্ট কৰিছে। এতিয়া এডমিট কাৰ্ডখন অহা নাই এতিয়াও। এডমিট কাৰ্ডখন চাওক লিখা আছে ডাউনলোড ইয়ৰ এডমিট কাৰ্ড ফ্ৰম 13/11/2021, মানে মই 13 তাৰিখত এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম। তাৰ আগত মই এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিম। ইয়াতে চাওক এনেকুৱা লিখা আছে। মই আন এটা ভিডিঅ' বনাম আপোনালোকৰ কাৰণে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব এডমিট কাৰ্ড। এইখিনি আছিলে সৰু ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে।